নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মনোজ নাথ স্বাগতম জনাইছোঁ আপোনাক সকলোকে আমাৰ এই চেনেল প্ৰয়াসলৈ। লৈ আহিছোঁ অসমবাসীৰ বাবে সেই বিশেষ খবৰটিৰ সম্পূৰ্ণ বিশ্লেষণ। বিশেষ খবৰটিনো কি? ডিব্ৰুগড় নামৰূপ বৰহাটত নতুন তেলৰ কুঁৱাৰ সন্ধান পোৱা গৈছে। ৰ'ব, পিছে এই কথাটোতনো ইমান হৈচৈ লগোৱাৰ কি উদ্দেশ্য থাকিব পাৰে? অসমত ডিগবৈ মাৰ্ঘেৰিটাৰ পৰা ধৰি নুনমাটি বঙাইগাঁওলৈকে সকলোতে তেলৰ পুং বা শোধনাগাৰ আছেই। তেন্তে ইয়াত নতুন কথানো কি? নতুন কথাটো এয়াই যে নামৰূপৰ বৰহাটত যি তেল পোৱা গৈছে তাৰ নিষ্কাশনৰ পৰা ধৰি শোধন কৰি বিক্ৰী কৰালৈকে অসম চৰকাৰে অইল ইণ্ডিয়া লিমিটেডৰ পৰা 10% অংশীদাৰিত্ব লৈছে। আৰু তাকেই কৰি অসম দেশৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হৈছে যি তেল উৎপাদন কৰাই নহয়, তেল কোম্পানীৰ মালিকী স্বত্বও ল'ব পাৰিছে। তেন্তে প্ৰশ্ন উত্থাপন কৰিব পাৰে যে অসম বা তেল উৎপাদক ৰাজ্যই আগতে কি লাভালাভ পাইছিল? তাৰ উত্তৰ হ'ব মাথো টেক্স আৰু ৰয়েলটি। এই সকলোবোৰ কথাই আজি বিতংভাৱে আলোচনা কৰিম। আহক আৰম্ভ কৰোঁ আজিৰ খণ্ডটি। ডিগবৈৰ পৰা নামৰূপ বৰহাটলৈকে অসমৰ মাটিৰ পৰা ওলোৱা তেলে অসমক এক নতুন সুকীয়া পৰিচয় দিছে। 2025 চনত অসম হৈছে তেল উৎপাদন কোম্পানীত অংশীদাৰিত্ব থকা ভাৰতৰ প্ৰথমখন ৰাজ্য। অৰ্থাৎ অসমে এতিয়া কেৱল ৰয়েলটি পোৱাই নহয়, ৰয়েলটিৰ লগতে কোম্পানীৰ পৰিচালনা, লাভ লোকচান আৰু নিৰ্ণায়ক ভূমিকাটো নিজৰ PSUৰ দ্বাৰা অংশগ্ৰহণ কৰিব পাৰিব। এয়া সম্ভৱ হৈছে অইল ইণ্ডিয়া লিমিটেড আৰু আছাম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জি কোম্পানী লিমিটেডৰ মাজত হোৱা MOU অৰ্থাৎ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ জৰিয়তে। AHCCL এটা অসম চৰকাৰৰ মালিকাধীন কোম্পানী, যাক নামৰূপ ব্লকত 10% অংশীদাৰিত্ব দিয়া হৈছে। নামৰূপ ব্লক যি 125 বৰ্গ কিলোমিটাৰ এৰিয়াত বিস্তৃত হৈ আছে আৰু যি তেলৰ আৱিষ্কাৰ হৈছে সেয়াও এই ব্লকৰে অন্তৰ্গত। এই সকলোবোৰ কথা আমি বিতংভাৱে পাতিম, কিন্তু আৰম্ভ কৰোঁ ইয়াৰ ইতিহাসৰ পৰা। 1889 চনত ডিগবৈত খনন কৰা হৈছিল ভাৰতৰ প্ৰথমটো তেলৰ কুঁৱা, যি বাণিজ্যিকভাৱেও সফল আছিল। আৰু সেইটোৱে হৈছে ভাৰতৰ বা সমগ্ৰ এছিয়াৰ প্ৰথমটো তেলৰ শোধনাগাৰ, যি আজিও কাৰ্যক্ষম হৈ আছে। অসমত মুঠতে 4টা তেলৰ শোধনাগাৰ আছে। প্ৰথমটো হৈছে ডিগবৈ ৰিফাইনাৰী, যি স্থাপিত হৈছিল 1901 চনত আৰু যাৰ ক্ষমতা বা কেপাচিটি হৈছে 0.65 MMTPA অৰ্থাৎ মিলিয়ন মেট্ৰিক টন পাৰ এনাম। 2 নম্বৰটো হৈছে নুনমাটি বা গুৱাহাটী ৰিফাইনাৰী, যি স্থাপিত হৈছিল 1962 চনত আৰু যাৰ কেপাচিটি হৈছে 1 MMTPA। 3 নম্বৰটো হৈছে বঙাইগাঁও ৰিফাইনাৰী, যি স্থাপিত হৈছিল 1974 চনত আৰু যাৰ কেপাচিটি হৈছে 2.35 MMTPA। আৰু চতুৰ্থটো হৈছে নুমলীগড় ৰিফাইনাৰী, যি স্থাপিত হৈছিল 1999 চনত আৰু যাৰ কেপাচিটি হৈছে 3 MMTPA। অসমে নিজেই তেল উৎপাদন কৰে, কিন্তু সেই তেলৰ সকলো অংশ অসমতে শোধন কৰা নহয়। ৰিফাইনাৰীবোৰৰ ক্ষমতা সীমিত হোৱাৰ বাবেই খনিজ তেলৰ সিংহভাগেই বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল আগতে, যেনে ৱেষ্ট বেংগল, বিহাৰ, উৰিষ্যা আদিৰ তেল শোধনাগাৰবোৰলৈ ইয়াৰ পৰা প্ৰেৰণ কৰা হৈছিল। ভাল খবৰটো এয়াই যে নুমলীগড় আৰু বঙাইগাঁও তেল শোধনাগাৰৰ কেপাচিটি বৃদ্ধি কৰা হৈছে। নুমলীগড়ৰ কেপাচিটি যি আগতে 3 MMTPA আছিল, এতিয়া তাক 9 MMTPA লৈ বৃদ্ধি কৰা হৈছে আৰু বঙাইগাঁৱৰ কেপাচিটি যি 2.35 MMTPA আছিল তাক 2.70 MMTPA লৈ বৃদ্ধি কৰা হৈছে। বহুদিনৰ পৰা অসমে কেৱল তেলৰ যোগানহে ধৰি আছিল, কিন্তু তেল কোম্পানীৰ অংশীদাৰিত্ব ল'ব পৰা নাছিল। কেলে? কিয়নো ভাৰতীয় সংবিধানৰ আৰ্টিকল 297ৰ মতে ভূগৰ্ভস্থ বা সমুদ্ৰতীৰৰ সম্পদৰ অধিকাৰ ভাৰত চৰকাৰৰ অধীনত। পেট্ৰলিয়াম আৰু নেচুৰেল গেছ ৰুলছ 1959ৰ মতেও খনিজ তেলৰ ওপৰত অধিকাৰ ভাৰত চৰকাৰৰহে আছে। সেইবাবে অসম বা তেল উৎপাদক ৰাজ্যসমূহে ইয়াৰ অংশীদাৰিত্ব ল'ব পৰা নাছিল। এতিয়া তেন্তে কেনেকৈ পাৰিলে? 2023 চনত ভাৰত চৰকাৰে হাইড্ৰকাৰ্বন এক্সপ্লৰেশ্যন এণ্ড লাইচেন্সিং পলিচি আৰু ডিস্কভাৰ্ড স্মল ফিল্ড পলিচিত কিছু সংশোধন আনিলে, যাৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজৰ PSUসমূহৰ দ্বাৰা পাৰ্টিচিপেটিং ইণ্টাৰেষ্ট ল'ব পাৰিব। এতিয়া জানো আহক ৰয়েলটি আৰু পাৰ্টিচিপেটিং ইণ্টাৰেষ্ট কি হয়। ৰয়েলটি, যাৰ জৰিয়তে কোনো ব্যক্তি বা সংস্থাই সমগ্ৰ খননৰ সামগ্ৰিক উপাৰ্জনৰ এক নিৰ্দিষ্ট শতাংশ লাভ কৰে, কিন্তু সেই উৎপাদনৰ তেওঁ খৰচ বহন নকৰে। পাৰ্টিচিপেটিং ইণ্টাৰেষ্ট হৈছে ৰাজ্য চৰকাৰে সমগ্ৰ খনন প্ৰক্ৰিয়াত নিজৰ PSUৰ দ্বাৰা অংশগ্ৰহণ কৰে, লাভ বা লোকচানত পূৰ্বতে ধাৰ্য কৰা অংশ থাকে আৰু লগতে মালিকী স্বত্ব আৰু নিয়ন্ত্ৰণো পায়। এই সমগ্ৰ ঘটনাৰ ওপৰত মন্তব্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে জনাইছে যে
অসমে এতিয়া তেলৰ বাবে কেৱল ৰয়েলটি পোৱাই নহয়, লগতে ইয়াৰ মালিক আৰু উৎপাদকো হ'বলৈ ওলাইছে। কিছু বিশ্লেষকে অসমক নৰৱে দেশৰ সৈতে তুলনা কৰিছে। সেয়া বাৰু সম্ভৱ হ'বগৈনে? কিয়নো নৰৱে দেশে নিজৰ তেলৰ কোম্পানী ইকুইনৰৰ জৰিয়তে তাৰ মালিকীস্বত্ব ৰাখি সেই তেলৰ আয় নিজ দেশৰ সমাজ কল্যাণত লগাইছিল। শিক্ষা, স্বাস্থ্য, পেঞ্চন আদি জনহিতকৰ কামত এই ধনৰাশিৰ উচিত ব্যৱহাৰৰ নিদৰ্শন দাঙি ধৰিছিল। অসম যদি সুদূৰ প্ৰসাৰী চিন্তাৰে চলে, তেন্তে এই 10% অংশীদাৰীয়ে গেম চেঞ্জাৰ হ'ব পাৰে। ইয়াৰ বাবে ইণ্ডিয়ান ক্ৰনিকেল.ইনৰ ফাউণ্ডাৰ এণ্ড এডিটৰ উমেশ আগৰৱাল ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ CEO বুলি অভিহিত কৰিছে। আহক এতিয়া আমি সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰা হ'ব পৰা লাভালাভসমূহৰ বিষয়ে আলোচনা কৰোঁ। ডিব্ৰুগড় চীন দেশৰ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে ভাৰত চৰকাৰে এই এৰিয়াটোক এটা ষ্ট্ৰেটেজিক অইল ৰিজাৰ্ভ কেটেগৰীত ৰাখিব পাৰে, যাৰ জৰিয়তে যিকোনো আপাতকালীন বা যুদ্ধকালীন পৰিস্থিতিত সেনাক ইয়াৰ পৰা অতি সোনকালে তেল আদিৰ যোগান ধৰিব পাৰে। খনিজ তেলৰ আমদানিত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে দ্বিতীয়। গতিকে এনেদৰে তেলৰ ভাণ্ডাৰ পালে আমদানিত হোৱা খৰচ যথেষ্ট পৰিমাণে কমি যাব, এনাৰ্জি ছিকিউৰিটি আদি বৃদ্ধি পাব আৰু স্থানীয় ৰাইজৰ চাকৰি, বেপাৰ বাণিজ্যত ধনাত্মক প্ৰভাৱ পৰিব। ভাৰতৰ তৈলীয় অৰ্থব্যৱস্থাত অসমৰ ভূমিকা কি? 2023-24 বৰ্ষত অসমে 4,361 TMT অৰ্থাৎ 1000 মেট্ৰিক টন ক্ৰুড অইল উৎপাদন কৰিছিল। 2021-22 পৰা 2023-24 লৈকে অসমে 12,518 TMT ক্ৰুড অইল প্ৰডিউচ কৰিছিল। সেই সময়ত সমগ্ৰ ভাৰতত খনিজ তেল উৎপাদন হৈছিল 88,223 TMT। ইয়াৰ ফলস্বৰূপে ৰাজস্থান আৰু গুজৰাটৰ পিছতেই অসম দেশৰ ভিতৰতে তৃতীয় বৃহৎ তেল উৎপাদক হৈ পৰিছিল। অসম এতিয়া তেলৰ এক উৎপাদক ৰাজ্য আৰু অসমত তেলৰ এই আৱিষ্কাৰ কেৱল খনিজ সম্পদৰ প্ৰাপ্তিয়েই নহয়, ই হৈছে আত্মনিৰ্ভৰতা আৰু বিকাশৰ নতুন পদক্ষেপ, যাৰ ফলত ৰাজ্যৰ আয় আৰু অধিক হ'ব, আন্তঃগাঁথনি আৰু উন্নত হ'ব আৰু অসম অন্য ৰাজ্যবোৰৰ বাবে এক ৰোল মডেল বা আদৰ্শ হৈ পৰিব। এতিয়া আমি আলোচনা কৰিম এই সমগ্ৰ প্ৰক্ৰিয়াটোত আহিব পৰা প্ৰত্যাহ্বানসমূহৰ বিষয়ে। প্ৰথমেই হ'ল পাৰদৰ্শিতা। কামবোৰত পাৰদৰ্শিতা যদি নাথাকে, তেতিয়াহ'লে পৰিচালনা কাৰ্যত বাধা আহিব পাৰে। 2 নম্বৰতে হৈছে পলিটিকেল প্ৰেছাৰ। ৰাজনৈতিক হস্তক্ষেপে কামবোৰত বা পৰিচালনা কাৰ্যসূচীটো বাধা আনিব। 3 নম্বৰতে হৈছে এনভাইৰনমেণ্টেল ৰুল ৰেগুলেশ্যনছবোৰ মানি চলি বিকাশ কাৰ্যসূচীক সমসাময়িকভাৱে আগুৱাই নিয়াটো এটা গম্ভীৰ প্ৰত্যাহ্বান। আৰু 4 নম্বৰতে হৈছে স্থানীয় লোকক এনে উদ্যোগত কাম কৰাৰ সুবিধা নিদি বহিৰাগতক বৰপীৰা পাৰি দিয়া উচ্চ বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ ল'ব পাৰিবনে? আশা কৰোঁ সময়ৰ লগে লগে সকলো সুকলমে আগবাঢ়িব। 135 বছৰ আগতে ডিগবৈত খনন কৰা এই তেলৰ কুঁৱাই আজি অসমক মালিকীস্বত্ব আৰু স্বাৱলম্বিতাৰ পথেৰে আগুৱাই লৈ গৈ আছে। অসম এতিয়া মাত্ৰ তেলৰ উৎপাদকেই নহয়, ই নিজ ভাগ্যৰ নিৰ্মাতা। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আমি দাঙি ধৰা সকলো তথ্যৰ ৰেফাৰেন্সেছবোৰ আমি ডেছক্ৰিপশ্যনত দি দিছোঁ। ইচ্ছা কৰিলে আপুনি তাত ক্লিক কৰি সেইবোৰ পঢ়িব পাৰে। অনাগত দিনবোৰত যাতে অসমৰ সকলো দিশৰ পৰাই উন্নতি হয়, তাৰে কামনাৰে আজিৰ এই উপস্থাপনটি সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ। জয় আই অসম।